एमआर एंटरटेनमेंट বাইদেউ বাইদেউ তামাম লাজুকি দে হয় দিয়কচোন হয় দিয়কচোন এইটো কিবা ৰমেন ডাৱৰ লেকচাৰ আৰু ৰমেন্ডাৰ বিগ ফ্ৰেন্ড হয় নহয় হয় না এটা কমেন্ট কি বাইদেউৰ কাৰণে জনকি এটা তো নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল তো আজি আপোনালোকৰ মাজত আনিতে বুলি স্বাগতম জনাইছোঁ তো আপোনালোকৰ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ তো আজি ভিডিঅ' বেলেগ ধৰণৰ পুৰা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে তো ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষলৈকে চাই থাকোঁ তো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো আছোঁ বৰ্তমান কুকুৰকাটাত আৰু ইয়াৰ হৈছে পুৰা মেইন গেট আৰু ইপিনে পুৰা বাইদেউ মেলা চাই আহিছে ন বাইদেউ এতিয়াহে আমি গৈ আছোঁ চাওঁ ইয়াৰ হৈছে পুৰা মেইন গেট আৰু ইয়াই হৈছে মন্দিৰত সোমাই যোৱাৰ মেইন গেট আৰু মই আহিছোঁ দিনন্দিয়া ঢাৰ লগত না দিনন্দিয়া দেখাই যাওক তো ভিতৰত আহি পাইছোঁ আৰু ইয়াই হৈছে মন্দিৰ আৰু এই মন্দিৰ মানে এনেকুৱা গোলকৈ ঘূৰি আছে সেউদানি চাওক ইয়াত ঘূৰি আছে পুৰা আৰু আহি পিনে অলপ ঘূৰি পিনে ইপিনে লগ পাইছোঁ আমাৰ বাইদেউ মানে বহুত দিন মূৰত ইয়া হৈছে বাইদেউ বহুত দিন মূৰত লগ পাইছোঁ আৰু আছে পিনে কেনে লাগি আছে বাইদেউ হেপী হোলী ন তো এতিয়া মানে অলপ মেলাখন আপোনালোকক মই দেখুৱাই দিম চাওক পুৰা মানুহ ভিৰ আৰু সঁচা কথা ক'বলৈ গ'লে মানুহখন কোৱাতকৈ বহুতেই বেছি মানুহ হয় এই কুকুৰকাটা হোলী মেলাৰ চাওকচোন পুৰা মানুহ দেই এতিয়া মেলাখন ঘূৰি আছোঁ মই চাওক তো বন্ধুসকল আৰু ইপিনে লগ পাইছোঁ আমাৰ আৰ্পনা বাইদেউক ওই দিনকে যে আমি বিয়াত গেছিলোঁ সেইটো হৈছে কেনে এই পুৰা লাজকে আৰু ইয়ে হৈছে বিনি কেনে লাগিছে এই কুকুৰ কাটাৰ হোলী মেলা চাই কেনে লাগি আছে ভাল লাগিছে না বাইদেউ তামাম লাজুকি দে বাইদেউ এমআর এন্টারটেইনমেন্ট বাইদেউ পুরা মাতি আছো আমি এমআর এন্টারটেইনমেন্ট বাইদেউ বুলি কিন্তু এই বাইদেউটো পুরা কামত ব্যস্ত হৈ আছে দেই আমাৰ এমআর এন্টারটেইনমেন্ট বাইদেউ কেনে বাইদেউ অহত আহি প্লে অলপ সেইটো আপোনাৰ দোকান না বাপৰে আমি আপোনাৰ ভিডিঅ' চাই পিনে আহিছোঁ দেই ইয়া হৈছে এমআৰ এণ্টাৰটেইনমেণ্টৰ দোকান চাওক ইমান ডাঙৰকৈ বনাই ৰাখিছে ইয়াত এমআৰ এণ্টাৰটেইনমেণ্ট লিখা থাকিব লাগিছিল আমি বিচাৰি বহুত সময় লাগিল আপোনাক বন্ধুসকল আৰু ইপিনে লগ পাইছোঁ আমাৰ জনকী বাইদেউসকলক চাওক ইয়া হৈছে আমাৰ জনকী বাইদেউ কেনে যে এইটো নিজৰ গাঁৱৰ মেলা পুৰা লাজকে আৰু ইয়া হৈছে জনকী বাইদেউৰ বান্ধৱী কেইটা নাম কি কেনে লাগি আছে যে এইটো নিজৰ গাঁৱৰ মেলা কেনে লাগি আছে আৰু এজন বাইদেউ কি নাম আছিল বিনুতি ৰাভা কেনে লাগি আছে ফিলিংছটো গাঁৱৰ মেলা ভালে লাগিছে না আৰু এজন বাইদেউ মামুনি ৰাভা কেনে লাগি আছে ফিলিংছটো ভালে লাগি আছে ন যিহেতু গাঁৱৰ মেলা ন হয় দিয়কচোন এইটো কিবা ৰমেন ডাৱৰ লেকচাৰ আৰু ৰমেন্ডাৰ বিগ ফ্ৰেণ্ড হয় নহয় হয় না যদি ৰমেন্ডা চাই আছে সেই ভিডিঅ'টো ইয়া হৈছে জনকী বাইদেউ আপোনাৰ বিগ ফ্ৰেণ্ড এটা কমেণ্ট জনকী এটা কমেণ্ট দিব লাগিব আৰু দিনন্দিয়াই কৈ আছে জনকী বাইদেউ এটা কথা কওকচোন কুকুৰ কাটা ইয়াত মানে কুকুৰেই নাথাকিব চাগে ক'ব লাগিব না মানে এনচাৰটো লাগিব কুকুৰ কাটা মানে কুকুৰ কাটা গাঁৱৰ মানে নামটো কিনে হৈছে কুকুৰ কাটা বাইদেউ মানে এই কুকুৰ কাটা গাঁৱত কুকুৰ একটাও নাথাকিব চাগে না আছে আপোনালোকে এতিয়া নাকাটে মানে আগত কাটিছিল চাগে তেনেহ'লে কুকুৰ নাকাটা গাঁৱত হ'ব লাগিব না এতিয়াও কিয় কুকুৰ কাটা গাঁও চলি আছে আৰু বুজাবলৈ ক'লে নামগানটো থাকে ন তো এইটো নামগান আপোনালোক মই
মানে দিম চাওক তো মেলা ঘূৰি পিনে আকৌ আহিছোঁ আমি মেইন গেটত এতিয়াহে পূৰা মানে মানুহ যায় আহা যাৱা পূৰা হৈ আছে চাওক ইয়া হৈছে মেইন ৰোড তো বন্ধুসকল আজিৰ ভিডিঅ' এইটোৱে আছিল তো ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ধাপাক কৰি মাৰি দিয়ক তো বন্ধুসকল আজিৰ ভিডিঅ' মানে ধন্যবাদ